চিৰচেনেহী মোৰ ভাষা জননী চিৰচেনেহী। নমস্কাৰ। চিৰচেনেহী মোৰ ভাষা জননী ধন্য পুণ্যে হিত পাৱনীয়া। মই শ্ৰীমতী কিৰণা দেৱীয়ে দুচিষ্টা ব্লগৰ যোগেদি অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ আটাইকে স্বাগতম জনাইছোঁ। আজি মই সাহিত্য সভালৈ আহিছোঁ। তাত থকা গোটেই বস্তুখিনি তোমালোকক দেখুৱাম। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ব'লা তেনেহ'লে আমি ভিতৰলৈ যাওঁ। প্ৰকৃতি পৰশে ৰসে অমল কম চঞ্চল দিদি জলে কালে পৰিম প্ৰকৃতি পৰশে ৰসে অমল কম চঞ্চল। আমাৰ অসমীয়া মানুহৰ সাহিত্য সভা অতিকৈ আপোন। আহক ইয়ালৈ আহি উপভোগ কৰোঁ। ভাওনা হ'ব, তোমালোকে ইয়ালৈ আহিলে চাব পাৰিবা আৰু বহুত অনুষ্ঠান আছে ইয়াত, তোমালোকে চাবা। শ্ৰী শ্ৰী মাধৱদেৱ তেওঁৰ জন্মস্থান নাৰায়ণপুৰতে সভাখিনি অনুষ্ঠিত হৈছিল। এই ককাই বজাই শুনাইছে এইবিলাক, মই শুনিছোঁ। এই ককাই এইটো বজাব এতিয়া। এইটো কোনো লোকে ইয়াত পেট চুঙা বুলি কয়, কোনো লোকে ইয়াত মৰাণসকলৰ ধুত্তং বুলিও কয়। গতিকে মই অকণমান বিহু নামো গাম আৰু এই হেৰাই যোৱা আমাৰ সমাজৰ পৰা এই বাদ্যটো মই বজাই শুনাইছোঁ আপোনাক হ'ব। এই তলে তলে ৰৌনু মাছ কমালে, কৌতলে তলে ৰৌনু মাছ কমালে, কোকিলা ঐ কমালে, কোকিলা ঐ কমালে ৰৈ। গাঁৱৰ বাটে বাটে গাভৰু কমালে, গাঁৱৰ বাটে বাটে গাভৰু কমালে, হাতত শিলি তামোল, হাতত শিলি তামোল লৈ। আকৌ এবাৰ বজোৱা।
ঠিক আছে ঠিক আছে ৰঙন ককাৰ পৰা গগনা ল'লোঁ তোমালোকে ইয়ালৈ আহিলে গগনা ল'বলৈ পাবা খুব ধুনীয়া পাইছে গগনাডাল নাৰায়ণপুৰ অধিৱেশনত মই এতিয়া লোকবাদ্য লৈ ইতিমধ্যে আছোঁ আপোনাৰ খবৰ প্ৰয়োজন হ'লে আহিব পাৰে সাহিত্য সভাত আমি 4 দিন ধৰি ইয়াতে থাকিম গতিকে আপোনাৰ সবক আমি অনুৰোধ জনাইছোঁ আহক লোকবাদ্যসমূহ ঘৰৰ লগত চিনাকি হওক আৰু আমাকো এইখিনি প্ৰেৰণা যোগাব বুলি আপোনাৰ সবৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ ধন্যবাদ অকণমান ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এইবিলাক ওপৰলৈ বহুত ডেকৰেশ্যন কৰিছে বহুত ধুনীয়া লাগিছে চাই পেলাই একদম পথাৰ এইফালে আমি তাত বহুত বিভিন্ন ধৰণৰ ষ্টেজ আছে বহুত প্ৰগ্ৰেম হ'ব তেওঁলোকে এটা ষ্টেজত এটা প্ৰগ্ৰেম হৈ যাব তোমালোকক দেখুৱাম গোটেই ভিডিঅ'টো চাবা আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা এতিয়া ওপৰত বাঁহেদি একদম ডেকৰেশ্যন কৰা গৈছে আৰু ইয়াত বহুত ধুনীয়া লাগিছে ইয়াত থাকি মানে আপোনালোকো আহিব ইয়াত চাবলৈ বহুত ধুনীয়া ডেকৰেশ্যন কৰিছে আৰু বহুত ধুনীয়া লাগিছে ইয়াত থাকি কাঠেৰে বনা মূৰ্তি হয় তেওঁলোকে চাবলৈ পইচা বহুত আছে ইয়াত বিটো ডাঙৰটো আছে বহুত ধুনীয়া লাগিছে মই টকা এটাও ল'লোঁ এয়া থকা কলাক্ষেত্ৰ তাৰ নিচিনাকৈ ইয়াত বনোৱা গৈছে সিফালে ভিতৰত আছে আৰু সিফালেও দৰ্জা আছে আমি তালৈ যাওঁ ব'লা ছবি লগোৱা গৈছে ইয়াতে বহুত আছে ইয়াত ছবি তোমালোকে চাবলৈ পাইছা আমি আহি পালোহি সাহিত্য সভাৰ গ্ৰন্থমেলা বাকৰিত ইয়াত বহুত কিতাপ আছে আৰু বহুত মানুহ আছে ইয়াত তোমালোকে চাবলৈ পাইছা এইবিলাক কিতাপ আছে তোমালোকে যি মন যায় কিতাপ ইয়াত কিনিব পাৰিবা বুঢ়ীয়াৰ সাধু কিতাপ আৰু এয়া জয়মতী কুঁৱৰী আৰু এইফালে পিছনে আছে বুঢ়ীয়াৰ সাধু পঢ়ি আছে ইয়াত বহুত বিভিন্ন ধৰণৰ কিতাপ আছে তোমালোকে নিজৰ স্বাধীনতে ল'ব পাৰিবা গ্ৰন্থমেলাৰ পৰা কিতাপ কিনি আনিলোঁ আৰু এতিয়া বেলেগ খানা যাম বুলি আজিলৈ তোমালোকৰ পৰা মই বিদায় লৈছোঁ আৰু ইয়াত আহি মোৰ বহুত ভাল লাগিলে তোমালোকো আহিবা ইয়াত বহুত ধুনীয়া বস্তু আছে চাবলৈ মই বহুত কিবা কিবি কিনিলোঁ তোমালোকক দেখুৱাম বাৰু পিছতকৈ দেখুৱাম মোৰ লগত 3 তাৰিখে প্ৰগ্ৰেম আছে যিহেতু মোৰ লগত গ্ৰুপ আছে প্ৰগ্ৰেম যোনটো 12-খনীয়া কৃষ্টি সেইটো প্ৰগ্ৰেম আছে আকৌ আহিম মই ইয়ালৈ বহুত ভাল লাগিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা জয়া এখন